গাইজ তো মই এতিয়া আমনি পাহাৰ আহিছোঁ আৰু এইটো হানিফে বহুত মানে উৎপাতি কৰি আছে আৰু কি ক'ম যে মানে ব্লগ শান্তিমতে বনাবই দিয়া নাই প্ৰথমত মানে চিনেমেটিক শ্বট ভাল কেইটামান লৈ আছিলোঁ সি মানে বহুত আৰু এইফালে ওপৰত আহি আছোঁ আৰু গাইজ তো মানে ইয়াতে আহিলোঁ মানে কাৰণ মানে বহুত দিন হৈ গ'ল ফুৰা নাই আৰু আজি অলপ ফুৰিব আহিছোঁ সেইটোৰ কাৰণে মানে অলপ আহিছোঁ যদি অলপ এনজয় কৰি যাওঁ আৰু আমাৰ খেচৰা পোৱালি এটাক লৈ আহিছোঁ এই খেচৰা পোৱালিটোক আৰু এইফালে চাওকচোন ভিউবিলাক ইমান ধুনীয়া মানে কি ক'ম আৰু ছানটো চাই কিনে বহুত ভাল লাগি আছে পুৰা অৰেঞ্জ হৈ আছে গোটেইখিনি আৰু ওপৰৰ পৰা অলপ কিছুমান ভিউ দেখা পাই দিওঁ আৰু এই ছাইডত আছে আপোনাৰ ভুমুৰাগুৰি ব্ৰিজখন জুম কৰি দেখাব চেষ্টা কৰি আছোঁ আৰু এইখন চাওকচোন মানে এনেকুৱা লাগি আছে কি বহুত বছৰ আগত মানে এইবিলাক পুতি থৈছে এনেকুৱা কৰি কিনে মানে পুৰা ৱাল টাইপৰ লাগি আছে কিন্তু এইবিলাক চব ভাঙা শিল হয় গাইছ লাহে লাহে কৰি ওপৰত উঠি গৈ আছোঁ আৰু ভাগৰ লাগি গৈ আছে এইটো চাওকচোন ক'ত আছিলোঁ আপোনালোকৰ আৰু কথাটো হ'ল কি এইটো মানে ইমান ভাঙা শিলখিনি মানে কি হয় আপোনালোকে ধৰিব পৰা নাই নিশ্চয় আৰু যোনে তেজপুৰৰ হয় সি গম পায় বাট এইটো এটা মানে বিষ্ণু মন্দিৰ হয় বহুত পুৰণা আগত বিষ্ণু মন্দিৰ আছিল তো গাইজ ইয়াৰ হিষ্টৰীটোৰ মানে আপোনালোকক মই ভালদৰে এবাৰ কৈ দিব বিচাৰোঁ মানে বহুত বছৰ আগত এখন ঠাইত এটা পুৰণি মন্দিৰ আছিল যিহেতু বিষ্ণু মন্দিৰ বুলি জনা যায় আৰু বিষ্ণু মন্দিৰৰ কাষতে মানে 4টা শিৱ মন্দিৰ আছিল আৰু ইয়াতে মানে আপোনাৰ ভগৱান দেৱ দেৱতা আহি কেনে মানে কিবা কিবি কৰিছিলে আৰু ইমানখিনি নাজানো বাট এইখিনি মানে মন্দিৰ আছিলে ইমানখিনি গম পাওঁ হিষ্টৰী ইয়াৰ যোনটো মানে লোকেল মানুহবিলাকৰ পৰা মানে গম পাইছোঁ ইয়াত মানে 1500 মান বছৰৰ আগত এটা বহুত ডাঙৰ ভূমিকম্প আহিছিল এই ভূমিকম্পটোৰ কাৰণে এইখন গোটেইখিনি মানে জেগাখিনি মানে ভাঙি থাকি গ'ল আৰু আপোনাৰ এইফালে মানে আৰু এইখিনি মানে ভিউবিলাক পইণ্টবিলাক কেনেকৈ লাগিলে চাই কেনে আপোনালোকে কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰিব আৰু বামুনি হিলছ বিশেষকৈ বহুতে নাজানে ক'ত আছে বাট মই এড্ৰেছ কৰি দি আছোঁ ভিডিঅ'ত এইটো তেজপুৰ মাইথান কলিবাৰীৰ মানে মাজতে আছে মাইথান মন্দিৰ ভৈৰৱী মন্দিৰ ক'লে চবে চিনি পায় ভৈৰৱী মন্দিৰৰ কাষেদি ৰাস্তা এখন আছে ৰাস্তা দি আহিলে আপোনালোকে এখন মানে ভিউ পইণ্ট দেখা পাব আৰু বহুতো মানুহ এনেকুৱা আছে বাট আহে অগ্নিগড়খন চাই আৰু চিত্ৰলেখা পাৰ্ক চাই আৰু গুচি যায় বাট এখন আহি কেনে চাব বহুত ভাল লাগিব মানে এটা অলপ হাইটত আছেতো সেইকাৰণে মানে ভাল লাগে আৰু ইয়াৰ পৰা অলপ ভিউ দেখাই দিওঁ আৰু ৰাস্তাখিনি চাওকচোন পুৰা মানে মেইনটেইন ভাল কৰিছে ইয়াতে আৰু চেয়াৰ ৱেৰো আছে বহিব চাইলেণ্ট প্লেচ হয় ক'ব গ'লে আৰু চাফ চিকুণি মানে কি ক'ম আপোনাৰ ইয়াতে মানে মানুহ কাম কৰি আছে সেইটো চাইডে মানে চাফা তুপা কৰি আছে মানুহ কিছুমান ওপৰত ট্ৰেকিং কৰি বদমাছটোক চাওকচোন মানে শুব বিচাৰি আছে ইয়াতে মানে সি ৰাতভৰ খোৱা নাইতো সেইকাৰণে মানে এতিয়া শুব বিচাৰি আছে আৰু চাওক ন ক'ত চিপা মিপাত সোমাই গৈ আছে তো গাইজ আহিছিলোঁ অলপ বহিলোঁ এই বদমাছটোৰ কাৰণে মানে বহিবও নিদিয়ে সি মানে ক'ত কিবা কিবি কৰি আছে আহি কিনে টাইম এতিয়া 5:20 হৈ গ'ল এতিয়া আমি মানে ভাবি আছোঁ অলপ ঘৰলৈ যাওঁ চাওঁ ব্লগ যদি আৰু কিবা কিবি বনাব পাৰোঁ